নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এডুকেশ্যনলৈ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক এটা আবেদন শিকাবলৈ আহিছোঁ। এইটো আবেদন প্ৰত্যেকবাৰে প্ৰায়ভাগে SSLC পৰীক্ষাত আহি থাকে। আবেদনটো হৈছে, তোমাৰ গাঁৱৰ মাজেৰে যোৱা জৰাজীৰ্ণ পথটোৰ মেৰামতিৰ বাবে অনুৰোধ জনাই স্থানীয় বিধায়কলে এখন ৰাজহুৱা আবেদন লিখা। প্ৰায়ভাগে পৰীক্ষাত আহিয়ে থাকে। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ইয়াত চোৱা, তোমালোকে প্ৰথমতে তাৰিখটো লিখি দিবা। তাৰিখ যিকোনো হ'লে হ'ল, তোমালোকৰ ইচ্ছা যিদিনা লিখে এইটো তাৰিখটো লিখি দিলে হয়। মই আজি লিখিছোঁ, এইবাবে আজি তাৰিখটো দিছোঁ 20 তাৰিখ 4 মাহ 2022। প্ৰতি মাননীয় বিধায়ক মহোদয়, 130 নং অসম বিধানসভা সমষ্টিৰ স্থান ক। তোমালোকৰ যিকোনো বিধানসভাৰ আসন হৈছে 126টা। তোমালোকৰ নিজৰটো নালাগে, যিকোনো এটা দিলে হ'ল, তোমালোকৰ নিজৰ ইচ্ছা। বিষয় কি হৈছে, জৰাজীৰ্ণ পথৰ মেৰামতিৰ বাবে আবেদন মহোদয়। ইয়াত কি কৈছে, বিনীত সন্মান সহকাৰে আপোনাক জনাও যে আমাৰ গাঁৱৰ মাজেৰে যোৱা পথটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে। পথটোৰ মাজে মাজে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত গাড়ী মটৰ লগতে পথচাৰীসকলেও দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই পথটোত যিহেতু কেইবাখনো গাঁৱৰ সংযোগী পথ, সেয়েহে পথটোৰ মেৰামতিৰ খুব জৰুৰী হৈ পৰিছে। গতিকে এই পথটোৰ মেৰামতিৰ বাবে সোনকালে উচিত কাৰ্য গ্ৰহণ কৰিব বাবে মহোদয়ৰ ওচৰত বিনম্ৰ আবেদন জনালোঁ। ধন্যবাদ। এটি সমূহ অঞ্চলবাসীৰ হয়, যিহেতু এইটো এটা ৰাজহুৱা আবেদন, অঞ্চলবাসীৰ চিগনেচাৰ থকাটো বাধ্যতামূলক। ইয়াতে লিখিবা শ্ৰী বিকাশ, লিখিব নালাগে, উপাধিটো লিখিব নালাগে, শ্ৰী অনিমীয়া শ্ৰী প্ৰসাদ। ভিডিঅ'টো আজিলৈকে এইখিনিয়ে।